তো নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈকে। আৰু আজি আমি যাম বাস্কা জিলাৰ চাৰানপাৰা। আৰু চাৰানপাৰাত আছে এখন ধুনীয়া মাছৰুমৰ ফাৰ্ম। তো মাছৰুমৰ ফাৰ্মখন আপোনালোকক দেখুৱাই দিম আৰু কেনেকৈ মাছৰুম বনোৱা হয় আৰু কিমান টকাত বিক্ৰী কৰা হয় সকলোখিনি আজি বুজাই ক'ম। তো বলক এতিয়া আমি চাৰানপাৰালৈকে যাওঁ। আৰু আজিকালি ৰাস্তা দেখিছেনে নাই? বাস্কা জিলাৰ চাৰানপাৰাৰ ৰাস্তা দেখিছে। আৰু যেতিয়া আমাৰ বাইদেউক মানে ইয়াত বিয়া দিছিলোঁ 2003 চনত, তো তেতিয়া এই ৰাস্তা আছিল মানে কি একদম ভাঙা চিঙা ৰাস্তা, একদম ইফালে গাঁত সিফালে গাঁত। তো এতিয়া আজিকালি ৰাস্তা দেখিছে 2021 চনত একদম পিনপিনীয়া ৰাস্তা হৈ গৈছে, গাড়ী একদম উৰাই যায়, দেখিছেনে নাই? তো বলক এতিয়া আমি চাৰানপাৰালৈকে যাওঁ আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু একদম ধামাকাদাৰ ভিডিঅ' হ'ব আজি। তেনেহ'লে বলক এতিয়া চাৰানপাৰালৈকে যাওঁ। আহি পালোঁ চাৰানপাৰা চক, আৰু এতিয়া আমি এনেকৈ ৰাইট চাইডে সোমাই যাম। তো ফ্ৰেণ্ডছ আহি পালোঁ এই মাছৰুমৰ ফাৰ্ম, আৰু এতিয়া ভিতৰত সোমাই যাম মাছৰুমৰ ফাৰ্মৰ। আৰু দাদাজনক অলপমান দেখাই দিব ক'ম। তো বলক এতিয়া ভিতৰলৈ সোমাই যাম মাছৰুমৰ ফাৰ্মত। আৰু এইডাল আছে বিৰাট ডাঙৰ বটগছ। বটগছ বুলি কয় নে কি বুলি কয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। তো এতিয়া আমি ভিতৰলৈকে সোমাই যাম। এইখন হৈছে মাছৰুমৰ ফাৰ্ম এইখন। এতিয়া ভিতৰত সোমাই যাম আমি। এইটো কি খেৰ? খেৰটো মানে কাটি লয় এনেকৈ এনেকৈ। তাৰপাছত কিহত? চূণৰ পানীত মানে কি এইটো ভিজাই দিয়া হয় নেকি? চূণৰ পানীত ভিজাই থোৱা চূণৰ পানীত ভিজাই থোৱা হয়। আৰু কিবা বেলেগ কিবা বস্তু দিয়ে নে ইয়াতে? এইটো কি বস্তু? এইটো বিধানটো। আচ্ছা। আৰু এনেকৈ এইটো খেৰটো এনেকৈ এইটো দি কিনে ভৰাই লোৱা হ'ব। তো ফ্ৰেণ্ডছ এয়া হৈছে মাছৰুমৰ খেতি। আৰু মাছৰুমৰ খেতি কেনেকৈ কৰে আপোনালোকক অলপ মই দেখাই দিব চেষ্টা কৰিছোঁ। এনেকৈ এইটো বিধানটো এনেকৈ ভৰাই ল'ব অলপমান, আৰু এতিয়া খেৰ দিব, আৰু এইটো মেচিনত কাটি লোৱা হৈছে নেকি? কাটি লৈ এনেকৈ মানে কি হেঁচি হেঁচি ভৰাই দিব, আৰু দিব ইয়াৰ ওপৰত বিধান। দাদাজনে এনেকৈ বিধান দি দিলে, আৰু ইয়াৰ ওপৰত খেৰ দিব এতিয়া। তো এইটো দেখালোঁ। এতিয়া মেইন বস্তুটোলৈকে যাওঁ আমি। আৰু এইবিলাকৰ চব বিধানেই নেকি দাদা? বিধানে ন? তো এইবিলাক পেকিং কৰা হৈ গৈছে। আৰু এখেত দাদা হৈছে আমাৰ মাছৰুমৰ খেতিৰ মালিক। তো বলক এতিয়া অলপ আগফালে যাওঁ। আৰু এইটো কিবা মেচিন নেকি? বীজ বনোৱা মেচিন। ইয়াৰ ভিতৰত কি কৰে মানে? এইটো বীজটো শোধন কৰা হয়, ষ্টেৰিলাইজ কৰা বুলি কয়। আচ্ছা। ইয়াৰ পাছফালেও আছে এখন মানে কি দাদাসকলৰে ফাৰ্ম, আৰু এইবিলাক পানী টেংকি আৰু মটৰ এইবিলাকৰ কিবা কৰে চাগে, মই ভালকৈ নাজানো, দাদা সুধিম। আৰু এইবিলাক দাদা ভিজাই থৈছে যে, এইবিলাক কি? আৰু এইটো চূণত ভিজাই থোৱা হৈছে। আৰু এনেকৈ এনেকৈ ফিল্টাৰৰ নিচিনা ড্ৰাম কেইটাত ইয়াত ভিজাই থৈছে দাদাই। আৰু অলপ দেখাই দিব এতিয়া দাদাই পাছফালে। বলক। আৰু কিবা বেলেগ আছে নেকি আপোনালোকৰ খেতি? বেলেগ নাই বৰ্তমান। তো এইবিলাক চব মাছৰুম। এইবিলাকে কি হোৱা নাই নেকি, না হৈ পেলাই গ'ল একবাৰ? এইটো চব এনেকৈ মাছৰুম ওলাই আছে। এইটো ওলাই আছে। তো অলপ ভিতৰৰ ফালে সোমাই কিনে দেখাই দিম। শাৰী শাৰী মাছৰুম। তো এইবিলাক ইয়াৰে ওলাই কিনে বিক্ৰী কৰা হ'ল নেকি দাদা? পাৰ কেজি কিমানকৈ দাদা? 120 টকা। আচ্ছা, পাৰ কেজি 120 টকা। তো ফ্ৰেণ্ডছ আপোনালোকে লাগিলে দাদাৰ পৰা লৈ যাব পাৰে। আমাৰ ওচৰতে হয়, বেছি দূৰত নহয়। বৰমাৰ পৰা প্ৰায় 10 কিলোমিটাৰ আহিলে পাই যাব। চাৰানপাৰা বুলি কয় ন এইখিনি জেগা? বাঙালীপাৰা চাৰানপাৰা। আচ্ছা। তো ফ্ৰেণ্ডছ লাগিলে দাদাক কণ্টেক্ট কৰি লৈ যাব পাৰে। মই দাদাৰ ফোন নম্বৰটো ডিছক্ৰিপশ্যনত দি দিম আপোনালোকক, আৰু অলপ দেখাই দিম। এইবিলাক চব মাছৰুমৰ খেতি। আগফালেও আছে নেকি দাদা? আৰু এইটো এনেকৈ ওলাই আছে।
কৰা হ'ব। আচ্ছা, কিমান দিনমান হ'ল দাদা এইখন ফাৰ্মখন? মোৰ 6 বছৰ হ'ল। 6 বছৰ হ'ল। আচ্ছা, তো মানে 2015 চনতে এখন 15 চনত স্থাপিত কৰিছিল। আৰম্ভণি 15 চনত। 15 চনতে দাদাই ফাৰ্মখন মানে আৰম্ভ কৰিছিল। এইফালৰখিনি নতুন। এইখিনি নতুন। এইখিনি আচ্ছা। বৰ্তমান। ইয়াতে মানে কি কিবা এইটো হেৰি তোলা নিচিনা বস্তু দিয়া হয় নেকি? হয়, এয়াৰৰ কাৰণে দিয়ে। অ', আচ্ছা। ভিতৰত পাই থাকে। আৰু- হাৱাটো মানে ভিতৰত পাই থাকে এইখিনি দি ন? আৰু এই পকা কীট পতংগ অঁ, যাতে সোমাব নোৱাৰে ভিতৰত, সেইটো যেতিয়া মানে মাছৰুমটো ওলাই আহিব দাদা, এই পলিথিনটো নিজে ফুটা হৈ ওলাই আহিব নেকি, না ফুটা কৰি দিব লাগে? এইটো জাগাই দি আমি অলপ কাটিং কৰি দিম। আচ্ছা কটন দিয়া দি কিনে আচ্ছা আচ্ছা। পাই দি আমি কাটিং কৰি দিম। অঁ, তো এইবিলাক ফ্ৰেণ্ডছ নতুনকৈ থৈছে যে দাদাৰ মাছৰুমৰ ফাৰ্ম। ফাৰ্মখনৰ নাম কি আছিল দাদা আপোনালোকৰ? মোৰ হুলু মাছৰুম ফাৰ্ম। হুলু মাছৰুম ফাৰ্ম ন? আচ্ছা, ইয়াৰে আমাৰ যিখিনি লোকেল মানুহ এইখিনি তেখেতসকলে জানেই ইয়াতে মাছৰুম বনোৱা হয় বুলি। দাদা মানে কি বুলি কয়, আজিকালি মানুহে এই মাছৰুমটো বেছি ফেমাছ হৈছে। তো বিয়াই বাহুই মানে কি যিকোনো সকামত এই মাছৰুমটো লৈ যায় ন খাবৰ কাৰণে। আচ্ছা, যদি বেছিকৈ নিয়ে আহে অলপ কম দাম ধৰি দিয়ে কেইজনী। অঁ, আৰু এনেই বিক্ৰী বাৰ্তা ভালনে আপোনালোকৰ এই মাছৰুমৰ ব্যৱসায় ভাবে ন? কিবা চৰকাৰী ভিত্তিত কৈ নে আপোনালোকে নিজে প্ৰচেছ কৰিছে? নিজে কৰি আছোঁ। তো এয়াই আছিল ফ্ৰেণ্ডছ মাছৰুমৰ মানে কি খেতি। আৰু অলপমান আগফালে দেখাই দিম বলক কি কি আছে। তো দাদা এইবাৰ আমাক মানে কি ইয়াৰে যিবিলাক বীজ বনোৱা মেচিনটো দেখাই দিব। আৰু দাদাৰ এখন ফাৰ্মাচীও আছে ন? ফাৰ্মাচী আছে। দাদাৰ এখন ফাৰ্মাচীও আছে ইয়াতে, চকত নহয় ঘৰতে আছে। আৰু এইবাৰ দাদাই দেখাই দিব আমাক বীজ বনোৱা মেচিনটো। আৰু এইবিলাক বটলৰ নিচিনাটো কি বস্তু দাদা? এইটো লিকুইড কালচাৰ হয়। লিকুইড কি বুলি ক'লে? কালচাৰ, লিকুইড কালচাৰ। তো এইটো মেচিনত এনেকৈ লিকুইড কালচাৰ ৰাখি থৈ দিছে। এইটো কাৰেণ্ট লাগে নেকি? কাৰেণ্ট লাগে ন? তো ইয়াত কাৰেণ্ট লাগে। তো ইয়াত বীজ বনোৱা হয় ন দাদা? বীজ বনোৱা। আচ্ছা, তো কি কি কেমিকেল দিয়া হয় দাদা? হেৰি দিয়া হয়, এইটো PDA বুলি কয়। PDA, পটেটো ডেক্সট্ৰছ PDA। এতিয়া ইয়াত হেৰি নাই, ডেক্সট্ৰছটো আগৰটো নাই। আগৰটো নাই, PDA আছে ওপৰত। আগৰ মানে চেণ্টৰ নিচিনা বস্তু নেকি? আগৰ চেণ্টৰ দৰে নহয়, এইটো এটা খাদ্য আৰু খাদ্য। আচ্ছা, ঠিক আছে। অলপ আৰু আগফালে অলপ কি আছে দেখাই দিম আৰু। তো ফ্ৰেণ্ডছ এইফালেও এখন আছে আৰু এইটো ঘৰতো আছে কি বুলি কয় মাছৰুম। তো এখন মানে সৰু, পাছফালৰখন বেছি ডাঙৰ। তো মই এইখন বুলি ভাবিছিলোঁ প্ৰথমতে, পাছফালেও আছে। তো আগফালৰখিনি অকণমান দেখাই দিছোঁ আপোনাক। এইবিলাক মাছৰুম এতিয়া লাহে লাহে ওলাই আছে। তো ইয়াক একবাৰ মানে কি লৈ যোৱা হ'ল। তো এতিয়া আৰু নতুনকৈ ওলাই আছে। তো বেছি ডাঙৰ হোৱা নাই, সৰু হৈ আছে। তো আৰু কিছুদিন পাছত ওলাব। এনেই দাদা যিটো প্ৰচেছত আপোনালোকে কামটো কৰে, তো ইয়াৰ মাছৰুম ওলাওঁতে কেইদিনমান সময় লাগে? 25 দিনৰ পৰা 28 দিন। 25 দিনৰ পৰা 28 দিনত খাব পৰা হৈ যায় আৰু ছিঙিব পৰা হৈ যায়। হাৰ্ভেষ্টিং কৰিব পৰা। মানে কি কৰিব পৰা হয়? হাৰ্ভেষ্টিং কৰি। অঁ, হাৰ্ভেষ্টিং ছিঙিব পাৰে আৰু। অঁ, আচ্ছা। তো ফ্ৰেণ্ডছ অলপমান দেখাই দিছোঁ আৰু আগফালে। ফ্ৰেণ্ডছ এইফালে দাদাৰ কাষ্টমাৰ আহিল আৰু কাষ্টমাৰক দি দিলে বস্তুটো, এইবিলাক দি দিলে মাছৰুম। তো এতিয়া দাদাই এইখিনি কিমানত বেচিব? 50 টকা। 50 টকা। 130 টকা। 130 টকা। আচ্ছা, তো বলক এতিয়া এই কাষ্টমাৰক দি দিলে দাদা। এইবিলাক প্ৰায় ছিঙিব পৰা হ'ব আৰু ন? আচ্ছা, এইটো অলপ ছিঙিব পৰা হ'ব এইবিলাক। এইখন ফাৰ্ম মেচিউৰিটি হৈ গৈছে। হয় নেকি? পেলা হ'ব আৰু 2 দিনৰ পিছতে। এইবিলাক মানে কি গুচাই দিব নেকি? গুচাই দিম। আচ্ছা, আৰু পাছফালে লৈ যাব? নতুনকৈ দিব। ইয়াৰ পাছত নতুন। আচ্ছা, চব এইবিলাক মাছৰুম ফ্ৰেণ্ডছ, মাছৰুম এইবিলাক।
তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল, বেছি দীঘলীয়া নকৰোঁ। বেছি দীঘলীয়া হ'লে মানে কি মানুহে চাব মানে কি অলপ টান পায়। তো ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব, আৰু কাষতে থকা ঘণ্টা বাটনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন ক্লিক কৰি থৈ দিব। আৰু দাদাৰ ফোন নম্বৰটো মই ডিছক্ৰিপশ্যন বক্সত দি থৈ দিম। যদি আপোনালোকক মাছৰুম লাগে তেনেহ'লে দাদাৰ লগত কণ্টেক্ট কৰি আপোনালোকে আহি যাব পাৰে আৰু মাছৰুম লৈ যাব পাৰে। অলপ দাদাই কম দাম ধৰি দিব। মোৰ ভিডিঅ' চাই আহা বুলি ক'ব, মই গগন বৰমাৰ এই ভিডিঅ'টো চাই আহা বুলি ক'ব। তো ধন্যবাদ ফ্ৰেণ্ডছ, জয় আই অসম।